Assalamualaikum warahmatullahi wabarakatuh. Dear students, আজি তোমালোকৰ দিনিয়াতৰ কোরআন চেপ্টাৰৰ পৰা ষ্টাৰ্ট কৰিম আৰু মনত ৰাখিবা এইখিনি আমাৰ এক্সাম সিলেবাসৰ কাৰণে হয় SA1. তো ফাৰ্স্ট অফ অল নুরানি কায়দাত ইয়াতে দিয়া আছে मुरक्कब हरूफ की मश्क जो मिला हुआ है। मुरक्कब माने जो एक दूसरे से मिल जाता है। एटा लेटार लगत आनो एटा लेटारर संयोग হৈ গৈছে তাক मुरक्कब বুলি কোৱা হয়। যেনেকৈ আলিফ বা দুটা লেটাৰ একলগ হৈছে আলিফ বা এতে দুটা লেটাৰ ইয়াতে আছে বা আলিফ তাৰপিছত আছে মিম আলিফ মিম আলিফ লাম গোটেইখিনি দুটা লেটাৰ ইয়াতে দিয়া আছে। আমি ঘৰত প্ৰেক্টিছ কৰিব লাগিব এইখিনি। আৰু এটা পেজ আছে এইকেইটা লেটাৰো আছে ইয়াতে দুটা লেটাৰ মিলাই দিয়া আছে। সদ বা সদ দত লাম কাফ দত সদ হা দত আলিফ ত বা ত এনেকৈ তললৈকে পঢ়িম আমি। জ লাম জ ত ৰ হা ত জ কাফ জ আইন শিন আইন গইন লাম গইন আইন দাল আইন গইন মিম গইন ফা তা হা কফ ফা দাল কফ সিন কফ দাল কফ ত সদ ফা কাফ জিম কাফ লাম নুন সদ কাফ খ লাম কাফ ফা কাফ মিম লাম বা মিম আইন মিম বা মিম নুন ফা মিম নুন হা হে কাফ নুন আইন নুন ওয়াও সিন ওয়াও হা লাম হা ওয়াও কাফ ওয়াও হা বা হা হামজা ফা হামজা নুন ইয়া দাল সিন ইয়া হামজা কাফ হামজা মিম। গোটেইখিনি ৰিপিট শুনিবা আৰু ঠিক সেনেকৈ প্ৰেক্টিছ কৰি ল'বা। তাৰপিছত দুটা সূৰা দিয়া আছে ইয়াতে। প্ৰথমটো হৈছে সূৰাতুল কাউসাৰ আৰু এইটো হৈছে সূৰাতুল ইখলাছ। মই এবাৰ পঢ়ি দিছোঁ। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ইন্না আ'তাইনাকাল কাউসার ফসল্লি লিরাব্বিকা ওয়ানহার ইন্না শানিআকা হুয়াল আবতার। সূরাতুল ইখলাস। বিসমিল্লাহির রহমানির রহিম কুল হুয়াল্লাহু আহাদ আল্লাহুস সামাদ
लम यलिद वलम यूलद वलम यकुल लहू कुफुवन अहद। এইখিনি ৰিপিট কৰিবা আৰু মেমৰাইজ কৰিবা। তাৰপিছত আছে হাদিছ চেপ্টাৰৰ পৰা দুআ ও সুন্নত। ইয়াতে আছে कोई चीज़ अच्छी लगे तो ये दुआ पढ़े। कि दुआ पढ़ी बोलेगी माशा अल्लाह, माशा अल्लाह। तर्जमा जो अल्लाह चाहे। तारपिছত আছে खाने के शुरू में दुआ पढ़ना भूल जाए तो ये दुआ पढ़े। बिस्मिल्लाहि अव्वलहु व आखिरह, बिस्मिल्लाहि अव्वलहु व आखिरह। शुरू और आखिर में अल्लाह का नाम लेकर खाता हूँ। शुरू और आखिर में अल्लाह का नाम लेकर खाता हूँ। तारपिছত कोई कुछ दे या अच्छा सलूक करे तो कहें जज़ाकल्लाहु खैरा, जज़ाकल्लाहु खैरा। तर्जमा अल्लाह आपको बेहतर बदला अता करे, अल्लाह आपको बेहतर बदला अता करे। सोने से पहले की दुआ, सोने से पहले की दुआ अल्लाहुम्मा बिस्मिका अमूतु व अहिया, अल्लाहुम्मा बिस्मिका अमूतु व अहिया। तर्जमा ए अल्लाह मैं तेरे ही नाम से मरता हूँ और जीता हूँ। तरबियत से लिबास पहनने का सुन्नत, जो हमने क्लास में प्रैक्टिकल इसको याद किया था। ये कपड़ा पहनने के वक्त सीधी जानिब का ख्याल रखें। এইখিনি গোটেইখিনি পঢ়ি ল'বা আৰু মুখস্থ কৰি ল'বা।